এয়া চাওকচোন, মানুহজনে বজাৰৰ পৰা আম আনিছিলে আৰু সৰু ধৰণে একদম আমকেইটা দেখা ইমান ফূৰ্তি পাইছে নহয়। এয়া চাওকচোন, আমকেইটা মানে একদম তাক দিবই লাগে দেই। আৰু এয়া পুৰা 1 কেজি 1.5 কেজিমান হ'ব দিয়ক আমকেইটা। কেনে লাগিছে? আপোনালোকৰ খাব মন গৈছে নেকি? কাৰ কাৰ খাবলৈ মন গৈছে কমেণ্ট কৰিবচোন। কমেণ্টৰ জৰিয়তে দি পঠাম দেই। আৰু আম বুলি ক'লে মানুহবিলাকৰ সঁচাই বৰ লোভ লাগে, নহয় জানো বাৰু? আৰু মোৰো বৰ লোভ লাগে দেই। আৰু সেইকাৰণে আজি মানুহজনে আনিলে আমকেইটা কিনি, এতিয়া খাবলৈ লাগিব আৰু আমকেইটা দেই। আৰু ইফালে ভেন্দি আনিছে, আৰু ইফালে নেমু আনিছে। এয়া চাওকচোন, এয়া নেমু। আমাৰ যিহেতু সকলো শাক পাচলি আমাৰ কিনি কিনিয়ে খাব লাগে দেই।